নমস্কাৰ, মই মালবিকাই মোৰ চেনেলটিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আমৰ এটা সুন্দৰ ৰেচিপি আপোনালোকৰ বাবে লৈ আহিছোঁ। আহক তেনেহ'লে এই ৰেচিপিবিধ চাওঁ। প্ৰথমে মই 4টা আম লৈছোঁ কেঁচা, কিন্তু আপোনালোকে দেখিছে যে মই বাকলি গুচাওঁতে আমটো অকণমান হালধীয়া নিচিনা দেখিছে, কিন্তু এই আমটো পকা নহয়। কেইবাদিনো ধৰি মই আনি থৈ দিয়াৰ বাবে অকণমান লেৰেলি গ'ল, সেইকাৰণে আপোনালোকে পকাৰ নিচিনা দেখিছে, কিন্তু এই আমকেইটা আচলতে ভাল ধৰণে বুঢ়াই হোৱা নাছিলে। আজি যিবিধ মই আচাৰ বনাবলৈ লৈছোঁ, সেই আচাৰবিধ বনাওঁতে একেবাৰে ৰ'দৰ প্ৰয়োজন নহয়, আৰু যিহেতু এতিয়া বাৰিষাৰ বতৰত আমৰ আচাৰ বনাবলৈ বৰ কষ্ট, কিয়নো কোন সময়ত বৰষুণ আহি যায় ঠিকান নাই। সেইকাৰণে মই ভাবিলোঁ আজি অকণ বেলেগ ধৰণে এবিধ আচাৰ বনাওঁ। আমকেইটা বাকলি গুচাই শেষ হোৱাৰ পাছত আপোনালোকে এনেধৰণে পিহনা এখনত পিহি ল'ব। আমকেইটা আমাৰ পিহি হৈ গ'ল, এয়া দেখিছে আপোনালোকে। এতিয়া মই শুকান কেৰাহী এখনত গেছৰ ওপৰত এনেধৰণে আমখিনি দি দিছোঁ। এই আচাৰবিধ দেখাত অকণমান জামৰ নিচিনা লাগে, কিন্তু জাম নহয়। আৰু এনেধৰণে এবাৰ বনাই খাই চাবচোন। ইয়াতে তেলৰ পৰিমাণ একেবাৰে কম লাগে, সেইটো এটা ভাল কথা। আমখিনি কিছু সময় এনেধৰণে ভাজিব, যাতে তাৰ পানীখিনি অকণমান নাইকিয়া হৈ যায়, আৰু আমখিনি ভাল ধৰণে সিজিবলৈ দিব। আমখিনি ভাজি হোৱাৰ পাছত অকণমান ইয়াৰ পানী যিহেতু কমি গ'ল, এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিছোঁ গুড়। আপোনালোকে তাৰ বদলি চেনিও ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে মিঠাটো নিজৰ প্ৰয়োজন অনুসাৰে ব্যৱহাৰ কৰিব পাৰে, মই অকণমান কমকৈ দিম। এতিয়া মই ইয়াত দিছোঁ ধনিয়া গুড়ি অকণমান, আৰু এইটো অপচনেল হয়, আপোনালোকে মছলা একেবাৰে ব্যৱহাৰ নকৰোঁ বুলিলেও পাৰে। আৰু এতিয়া মই কালাৰৰ বাবে অকণমান ৰেড চিলি পাউডাৰ দিছোঁ। এইটো অপচনেল হয়, কালাৰটো দেখিবলৈ বেছি ভাল হয়, আৰু ই জ্বলা কিন্তু নহয় একেবাৰে। আৰু যদিহে আপোনালোকে অকণমান জ্বলা খাব বিচাৰে, তেনেহ'লে জলকীয়া গুড়ি দিব পাৰে। এতিয়া মই এই গুড়খিনি ভাল ধৰণে পাক খাবলৈ দিম।
এতিয়া মই দেখিছে আপোনালোকে অকণমান মিঠাতেল ব্যৱহাৰ কৰিছোঁ। মিঠাতেল মই এইকাৰণে ব্যৱহাৰ কৰিছোঁ যাতে অকণমান কেৰাহীখনত যাতে আমখিনি লাগি নাযায়, তাৰ বাবে অকণমান মিঠাতেল ব্যৱহাৰ কৰিছোঁ। মিঠাতেল একেবাৰে কমকৈ লাগে, আপোনালোকে দেখিলে মই খুব কম মিঠাতেল ব্যৱহাৰ কৰিছোঁ। এনেধৰণে উতল আহিবলৈ দিব আৰু অলপ ডাঠ হ'বলৈ দিব। আৰু এটা কথা ভালকৈ মন কৰিব, যাতে আমখিনি ভালকৈ সিজে, তেতিয়া বহুত দিনলৈকে এই আচাৰবিধ খাব পৰা হয়। ইয়াত দেখিছে আমখিনি কালাৰ বেলেগ হৈ গৈছে। এতিয়া মই ইয়াত ব্যৱহাৰ কৰিছোঁ অকণমান হিং। হিং দিলে আমৰ আচাৰকণ খুবেই ভাল হয়, সেইকাৰণে মই অকণমান হিং ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া আপোনালোকে চাওকচোন কালাৰটো ইমান সুন্দৰ হৈছে। যিহেতু মই ইয়াত ৰেড চিলি পাউডাৰ দিছিলোঁ, লগতে গুড় ব্যৱহাৰ কৰা হৈছে, সেইকাৰণে খুব ধুনীয়া এটা কালাৰ আহিছে। আমাৰ এই আচাৰ ৰেডিয়ে হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম আৰু অকণমান ঠাণ্ডা হ'বৰ বাবে লৰাই আছোঁ। আশা কৰিছোঁ আপোনালোকে আচাৰবিধ মোৰ ভাল পালে। ধন্যবাদ।